হেল্ল' গাইজ, নতুন এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু লগতে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি যিহেতু গৰু বিহু আৰু মই বিহুৰ প্ৰগ্ৰেমৰ কাৰণে গৈ আছোঁ। আপোনালোকক দেখাম ক'ত কি হয়, চাই থাকক। এতিয়া মই ড্ৰেছ চেছ কৰি ৰেডি। এতিয়া প্ৰগ্ৰেমৰ কাৰণে ড্ৰেছ কৰা হ'ল বাৰু। এতিয়া অলপ টাইম এইফালে ৰাভা জনগোষ্ঠী আহি গৈছে। এইফালে বহুতকেইটা দল আৰু এয়া আমাৰ নাচনী, এয়া কৃষ্ণা আৰু এইফালে জিতুময় দা, ইফালে হৰ্ষদা, এতিয়া গোটেইখিনি গ্ৰুপ আৰু মানে শোভাযাত্ৰা হ'ব। তাৰপিছত সেইখিনি আমি আৰু ইহঁতক মই এনেই সুধি আছিলোঁ আৰু বিহু প্ৰগ্ৰেম কৰি কেনেকুৱা লাগিব আৰু ভাল লাগিছেনে বেয়া লাগিছে এনেকৈ সুধি আছিলোঁ। ভাল লাগে বুলি কৈছে আৰু তাৰ পৰা প্ৰচেছনত আহিলোঁ অলপমান। তাৰপৰা মঞ্চত কিবা সম্বৰ্ধনা অনুষ্ঠান হৈ আছে, সমাগত সংগীত গাইছে বাৰু। আমিও বহি আছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই।